কাৰ্ডম নমস্কাৰ মই চন্দ্ৰ সিং ৰম্পি সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক স্বাগতম জনাইছো। এই মুহূৰ্তত মই উপস্থিত আছো কাৰ্বি আংলং জিলাৰ ডিফু চহৰ স্থিত ৰংখেলান বেলতলা নিশ্চয় এই ৰোডৰ কাষতে কেজি স্কুলৰ কাষতে থকা এখন ঘৰত আছো। আচলতে আজি ক'ব লাগিব অসম আৰক্ষীৰ বৃহৎ সফল অভিযান বুলি ক'ব লাগিব। আচলতে অসম আৰক্ষীয়ে আচলতে কাৰ্বি আংলঙত নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা বিভিন্ন সময়ত আচলতে তেওঁলোকে সজাগতামূলক তেওঁলোকে কাম কৰি আহিছে আৰু তেওঁলোকে ঠিক সেই সময়তে কাৰ্বি আংলঙত আমি ক'ব লাগিব দিনেই এনেধৰণে বৃদ্ধি পাইছে দিনে দিনক ইয়াত নিচাযুক্ত দ্ৰব্য সেৱন। আমি ক'ব লাগিব যে সদায় আমি বাতৰি কাকততে হওক বা আমি ছ'চিয়েল মিডিয়াতে হওক সদায় আমি দেখিবলৈ পাইছোঁ যে কাৰ্বি আংলঙত দিনে দিনক যিটো নিচাযুক্ত দ্ৰব্য সেৱন এই সংখ্যা বৃদ্ধি পাই অহাৰ সময়তে উল্লেখ কৰিব লাগিব ৰংখেলান যিটো আপোনাৰ ৰংখেলানৰ কাষতে থকা কেজি স্কুলৰ লগতে লাগি থকা এখন ঘৰত আচলতে ইয়াত ভাড়াতীয়া হিচাপে আছে। সেই ভাড়াতীয়া হিচাপে থকা সেই ঘৰখনতে আচলতে আজি ইয়াত অসম আৰক্ষীসকলে আচলতে তেওঁলোকৰ অভিযান চলাই আহিছে আৰু সেই অভিযান মতে তেওঁলোকে আজি সফল হৈছে। আচলতে বৃহৎ আচলতে তেওঁলোকৰ সফল হ'বলৈ সক্ষম হৈছে আৰু জানিব পৰা মতে আচলতে যি তেওঁলোকৰ অভিযান সেই অভিযানখনত এগৰাকী মহিলা জড়িত থকা বুলি আমি গম পাইছো আৰু দুগৰাকীকৈ ব্যক্তি এই যিটো ড্ৰাগছ সৰবৰাহকাৰী আচলতে দুগৰাকীকৈ ব্যক্তিক চিনাক্ত কৰিছে তেওঁলোকে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে অসম আৰক্ষীয়ে তেওঁলোকে নিজৰ কৰ্তব্য এতিয়া পালন কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি খন্তেক সময়ৰ পাছতে আৰক্ষী বিষয়াৰ লগত মই কথা পাতিবলৈ মই যত্ন কৰিম আচলতে তেওঁলোকৰ অভিযানটো কেনেধৰণে আৰু তেওঁলোকে ড্ৰাগছসমূহ কিমান জব্দ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে কিমান দিনৰ পৰা এই অভিযানটো চলাই আহিছিলে আৰু এই সম্পূৰ্ণ বিষয়ে মই আচলতে আৰক্ষী বিষয়াৰ সৈতে মই কথা পাতিম। কিন্তু পোনে পোনে আপোনালোকক আমি দেখুৱাব বিচাৰিছো যে এই যি ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকী ব্যক্তি আচলতে ইয়াত আপোনালোকে দেখি পাইছে ইয়াত তেওঁলোকে এই দুগৰাকী ব্যক্তিয়ে আচলতে ড্ৰাগছ সৰবৰাহকাৰী আৰু তেওঁলোকে দেখিছে অকল ড্ৰাগছসহ তেওঁলোকে ইয়াত চিৰিঞ্জ জব্দ কৰিছে আৰু তেওঁলোকে টকা আচলতে জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। আৰু কিমান টকা জব্দ কৰিবলৈ সক্ষম হৈছে আৰু কিমান মূল্যৰ এই ড্ৰাগছ হ'ব সেই মূল্যখিনিৰ আমি কিছু সময়ৰ পাছতে আমি জানিবলৈ চেষ্টা কৰিম। এতিয়া যিহেতু নেকি তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰি আছে বা তেওঁলোকৰ নীতি নিয়মৰ যিটো নীতি নিয়ম হয় সেই নীতি নিয়মখিনি পালন কৰি থকাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত আমি কথা নাপাতিম। কিন্তু কিছু সময়ৰ পাছতে আমি মানে আৰক্ষী বিষয়াৰ লগত কথা পাতিম। কিন্তু এইখিনিতে আমি এটা ক'ব লাগিব কাৰ্বি আংলং জিলাখন আচলতে ইয়াত দিনে দিনক যুৱ প্ৰজন্মসকলে ড্ৰাগছ সেৱন কৰাটো বৃদ্ধি পাই আহিছে নেকি এইটো ডাঙৰ এটা প্ৰশ্ন হৈ পৰিছে। কাৰণ কাৰ্বি আংলঙত আচলতে আমি ক'ব লাগিব বিগত 10 বছৰ আগত আৰু বৰ্তমান সময়ৰ যদি আমি বৰ্তমান পৰিপ্ৰেক্ষিতত যদি আমি তুলনা কৰোঁ বা যদি আমি চাওঁ তেনেহ'লে ড্ৰাগছ সেৱন কৰাৰ সংখ্যা বৃদ্ধি পাইছে নেকি বা পাই আহিছে নেকি যাৰ বাবে নেকি সদায় বা দিনে দিনক আচলতে অসম আৰক্ষীয়ে তেওঁলোকে অভিযান চলাই আহিছে আৰু তেওঁলোকৰ অভিযানটো সফল হৈছে। আচলতে আজিও ক'ব লাগিব কেজি স্কুলৰ কাষতে থকা এই এখন বিদ্যালয় আছে য'ত বিদ্যালয়খনৰ লগতে লাগি থকা এখন ঘৰ সেই ঘৰখনত ভাড়াতীয়া হিচাপে আচলতে তেওঁলোকে আছে আৰু কিমান দিনৰ পৰা আছে তেওঁলোকে সেই সকলো কথা আমি কিছু সময়ৰ পিছত আমি জানিবলৈ চেষ্টা কৰিম। তোমালোকে এইবোৰ কাম কেতিয়াৰ পৰা কৰি আছে? নাই কোৰ্ট ডেটতে আহিছিলে তো ছাতিৰ পৰা আনি দিবি কৈছে তো মই 10,000 পাব কৈ না তাতে 30,000 আছে তো মই 10,000 পাব কৈ না তাই 35 দিব কৈছে তো মই আনিছে। কেতিয়াৰ পৰা কৰিছা? কিমান বছৰ হ'ল এইটো কাম কৰা? নাই এইটো কাম কৰা বছৰ নাই মই আহাবি আজি ফাৰ্ষ্ট টাইম আৰু দুইবাৰ কোৰ্টতে আহিছে তো লগ পাইছে। আজি ফাৰ্ষ্ট টাইম আহিয়ে কেনেকৈ গম পালে ক'ৰ পৰা কিনিব লাগে ক'ত কেনেকৈ আনিব লাগে? নাই কাৰ্গিলতে পায় বাৰ্মা কেম্প কাৰ্গিল ডিমাপুৰ না তাতে অপেন পায় অপেন এনেই যাইলে কোনবি মাঙিবি দি দিব তাই এনেকুৱা আছে। তাতে নাগা মানুহখন বিকায় ওতো জাগাই এনেকুৱা আছে তাতে গুটি চুটি ড্ৰাগছ খান চব খোৱা জাগা আছে আৰু আমি বি খোৱা মানুহ আছে খাই এইটোৰ পৰা বিকা জাগাটো জানে তো তাই আনি দিবি কৈছে মই আনি দিছে তো এইটো বি বাকী উঠাই না আনিছে মই ইয়াতে পৰা পইচা লৈ যাওঁ তাইকে দিব কৈ না। চিনাটো বেছি দিন পৰা চিনা জনা আছে। কি নাম তোমাৰ? মই ৰাহুল পল সিং। আৰু দেউতাৰ নাম? ৰঞ্জয় সিং। আৰু এড্ৰেছ গাঁও ক'ত ঘৰ? মোৰ ঘৰ ইয়াতে ডিমাপুৰতে আছে। ডিমাপুৰত বয়স কিমান হৈছে? 28। এইখিনি যে আজি আনিছে
ইয়াৰ দামবিলাক কেনেকৈ বিক্ৰী কৰে এইটো এইটো সব একটা বক্স লাই ঢালালা আছে আৰু একটা দুইটা বক্স আনিছে আৰু সৰু সৰু টেমাত যে আনিছে এটা টেমাতে আনা নাই ঢালিছে তাই আনা নাই এইটো কিমানত বিক্ৰী কৰে এটা টেমাত এটাতো 3000 আছে কৈছে এইটোতো নাজানো এটা টেমাত 3000 বিক্ৰী কৰে নেকি বিকাটো মই নিবিকা মইতো খালি আনি দিছো nang sige jor titim mala dak la ka to ke jor mane la so mun bang hedi mane ne ke phadun ke tima hini ban tha lam ne hamara tum anwan ke phadun be ke ne ke hola clear se phadun hai tala tum mane try noi bulam no la so porban lo la an on ke ni li chin ne hai apone li ke hor mu da ke theklong cheng nang si la so hor mu ke ni si ke theklong cheng na nang la phan bena chu bom ma si non ke chu ji phan li jung jung pha ke chu phadun ma kali ke jor ji phan kali mane ni li ke chu bang hala clear si ke chu la so mang ke chu si pena hala mu bang si ke chu amu si ke chu la mu ke ko na la ke nam non ke na to la tum si ke ban na kale apang na ke chu malang si ke nam do Prang ni lidi mapur do si ke chu ha ang bonglom chu chu de do asi hala dawai si ke chu lo dawai ta hola ke pa me dawai hola nogong si treatment kuri dam hai dawai ta la amas non mang NGO long si claim don hai amas si hala tum NGO tum la hai sirin mang ke NGO ben sinai pilo chela HIV ke do tum hala cancer do tum han dapeni li pon poma ti blood test sampo inke la HIV si do pate la sirin bang si ke ron ron drugs to tum phan si pon na oh kala ke pa me phan mani li si pon NGO long ben claim si atima da la ke la atima NGO men to dolo da আজি ৰাতিপুৱা এটা চিক্ৰেট ইনফৰমেশ্যন পাইছিলোঁ যে ডিফুৰ এই ৰংখেলা এৰিয়াত অলপ ড্ৰাগছৰ ডিল হ'ব আৰু ডিমাপুৰৰ পৰা মানুহ আহিছে ডিল কৰিবলৈ সেইটো হিচাপতে আমি তেনেকৈ ট্ৰেপ পাতিছিলোঁ আৰু তেনেকৈ ধৰিবলৈ সক্ষম হৈছিলোঁ এই ৰংখেলানৰ যি কিডজি স্কুলৰ ছাইডৰ ঘৰটো ৱেলছন কাঠাৰ তেওঁৰ ঘৰত ভাড়াতীয়া হিচাপে আছিলে এজন টিচু বকলিয়াৰ জুৱেলছন টিচু আৰু তেওঁ ভাড়াতীয়া হিচাপে আছিলে তেওঁক বিক্ৰী কৰিব আহিছিলে আচলতে ডিমাপুৰৰ পৰা ট্ৰেইনেদি আহিছিলে এজন হ'ল ৰাহুল সিং তেওঁৰ ঘৰ ডিমাপুৰ আৰু তেওঁৰ লগত এগৰাকী মহিলা আছিলে আমি তেওঁলোকক হাতে হাতে ধৰিলোঁ ডিল কৰি থাকোঁতে আৰু তাৰপিছত যেতিয়া আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ সন্মুখত আমি পুলিচ টিম আহি চাৰ্চ কৰিলোঁ হোম চাৰ্চ কৰিলোঁ তেতিয়া প্ৰায় 15টা আমি টেমা জব্দ কৰিছোঁ ড্ৰাগছ ভৰ্তি আৰু এটা চপকেছ জব্দ কৰিছোঁ আৰু গোটেইখিনি টোটেল ৱেট প্ৰায় 25 গ্ৰাম হ'ব আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় 5 লাখ টকা আৰু টকা আপোনালোকে জব্দ কৰিছে আৰু পইচা অলপ আমি জব্দ কৰিছোঁ আমি জব্দ কৰাৰ ভিতৰত চিমপ্লেক্স টেবলেট আছে 21টা আছে চিৰিঞ্জ অলপ আছে আৰু আমি অলপ পইচা 63,900 কেছ পইচা জব্দ কৰিছোঁ সজাগতামূলকভাৱে আপুনি কাৰ্বি আংলং ৰাইজক কি ক'ব সজাগতা হ'লে মানে অকল ড্ৰাগছো চাওক আমি পুলিচে অকল হেৰি কৰিব নোৱাৰোঁ কাৰণ মানুহে যদি খোৱা বাদ দিয়ে তেতিয়া ডিমাণ্ডটো কমি যাব তেতিয়া নাইকিয়া হৈ যাব গতিকে এজ এ ষ্টেক হোল্ডাৰ আমিতো নিজৰ কাম কৰিমেই গতিকে মানুহ নিজে সজাগ হ'ব লাগে আৰু ড্ৰাগছৰ যিটো ফাইনেল ডেষ্টিনেশ্যন সেইটো বহুত বেছি বেয়া মানুহৰ প্ৰায়ভাগ মানুহ আমি দেখিছোঁ মৃত্যুৱে হয় গতিকে তেওঁলোকেও নিজে সাৱধান হ'ব লাগে এজ এ ছ'চাইটিয়ে সাৱধান হ'ব লাগে কিবা এনেকৈ যদি ডিল হৈ থাকে খবৰ পালে আমাক জনাব লাগে আমি লগে লগে একশ্যন ল'ব লাগে pangsi nanti mak kado pres miliar mak kadom ibu ibang elalo ini tumdak long thailand long masin eblong lo si tum thai long lo ani lima si dun lo kene dun lo mane arwan da dun lo hak hak lo dak thai long lo asi rar phani pu ni ha ke la lo je itum kar beng lo risoi jang ki chu du ojon si dak itu long thailand long ta mane dak adidas lo son si long lo asi ni risoi jang phan chu ni hang la pu lo jela drugs ke chopen ke mui to akai ke kiwir na sidam thu bisi mane ake mi ke thaira mongle kiwir na sidam bisi asine anu tin karbi ang long ara eso jang phan drugs ke chute dai phansi ni dihin betin leglo